কবিতাৰ শিৰোনাম ৰংসনা বতৰ আজি। কবি বন্তিৰিমা ফুকন শইকীয়া। কণ্ঠ ৰঞ্জনা পাঠক। তুমি আঁতৰি যোৱাৰ পাছৰ পৰাই মোৰ হৃদয়ত হ'ল যন্ত্ৰণাৰ আৰম্ভণি। বুকুৰ মাজত প্ৰতিপল উমি উমি জ্বলি থাকে এগচি বিৰহৰ অগনি। তুমি এদিন আহিছিলা মোৰ নিঃসংগ জীৱনলৈ, কিন্তু আঁতৰি যোৱাৰ বেদনাই আজি বাৰে বাৰে আঘাত কৰে স্মৃতিৰ টুকুৰা হৈ। আকাশ আজৰি আনি দিছিলা এমুঠি নীলা, সেয়াও হৈ পৰিল এতিয়া বিষাদেৰে ভৰা। উতলা যৌৱনে ফুচফুচাই কাণে কাণে কয়, ৰংসনা বতৰ আজি, সেয়েহে আনিছো বিচাৰি তেজ ৰঙা আবিৰ পলাশক খুজি। তুমি যদি আহা কাষ চাপি সানি দিব পাৰো তোমাৰ গালে মুখে মোৰ আলসুৱা কলিজা ফালি। তুমি যদি আহা কাষ চাপি সানি দিব পাৰো তোমাৰ গালে মুখে মোৰ আলসুৱা কলিজা ফালি, মোৰ আলসুৱা কলিজা ফালি।